হাই গাইছ, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেৰি নকৰোঁ, তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি গৰম বন্ধ দিয়া প্ৰায় 7-8 দিনমান হ'ল, কিন্তু বেটাক অকণমান ফুৰাবলৈ ক'লৈকো নিব পৰা নাই। আৰু আজি ভাবিছোঁ তাক অকণমান ফুৰায়ো আনিম আৰু অকণমান তাক ডাক্তৰৰ ওচৰলৈ দিবলগীয়া আছিলে। মানে তাৰ দাঁতখিনি অলপ খাইছিলে, আগদাঁতখিনি, সেইবাবে অকণমান দেখাই আনিম বুলি ভাবিছিলোঁ। নতুনকৈ এতিয়া আকৌ দাঁত যদি কেনেবাকৈ ওলাবলৈ হয় কিনাৰেদি ওলাই গুচি আহিব। সেইকাৰণে আমি ভাবিছোঁ দাঁতখিনি হৰুৱাই দিম বুলি ভাবিছোঁ। কিন্তু চিনাকি ডাক্তৰ এজন আছে, তেখেতলৈ কালি ফোন কৰি যোগাযোগ কৰিলোঁ আৰু তেখেতে ক'লে আপোনালোকে লৈ আনক এবাৰ চাব লাগিব কেনেকৈ কি কৰিব লাগিব। আৰু আমি সেইকাৰণে আজি ভাবিছোঁ তাক অকণমান ডাক্তৰকো দেখাম আৰু ইফালে অকণমান কিবাকিবি ফুৰাম। আৰু আমাৰ ঘৰত ল'ৰা ছোৱালী মানে দুটা আছে, সিহঁতি মানে হুলস্থুল কৰি ভিডিঅ' বনাওঁতে মানে সিহঁতৰ চাউণ্ডটো অলপ আহি যায় আৰু সেইটো থাকিবই আৰু বিজ্ঞানত সিহঁতি অকণমান হুলস্থুল কৰে যে। আৰু আজি আমি তাক দেখাবলৈ লৈ যোৱা চলতে আপোনালোককো কিবাকিবি দেখাম বুলি ভাবিছোঁ। আৰু বলকচোন দেখাওঁগৈ কি পাৰোঁ। বেটা ওলাই মেলি ৰেডি হ'লাই তুমি? হা মা, তুমি ওলালা? অঁ, মোৰ বাকীখিনি হৈ আছে, অকল চাৰ্টটো পিন্ধিলে হ'ব। চাৰ্টটো পিন্ধিলে হৈ যাব দেই। আৰু এইখনে হৈছে দিখৌ নদী। আমি এইখন নদীয়েদি পাৰ হৈ যাব লাগিব সিটো পাৰলৈ, আৰু নাওখন সিটো পাৰে থকাৰ কাৰণে আমি অলপ দেৰি ৰখি দিছোঁ। নাওখন আহক আৰু আমি পাৰ হৈ যাম, দেখাই আছোঁ আপোনালোকক কেনেকৈ। আৰু গৰিসাগৰলৈ যাবলৈ হ'লে আমি এইটো ঘাটি দিয়ে পাৰ হ'ব লাগে। অলপ আগত এখন নতুনকৈ দলং বনাই আছে, দলংখন কমপ্লিট হোৱাৰ কাৰণে আৰু 2-3 বছৰমান লাগিব। আৰু দলংখন কমপ্লিট হ'লে আমাৰ যাতায়াতটো সেইফালেদি সুবিধা হ'ব। এতিয়া আমি এই ঘাটেদি আমি যাতায়াতটো কৰি আছোঁ। বেছি দূৰ নহয়, আমাৰ গৰিসাগৰলৈ প্ৰায় 3 কিলোমিটাৰমানহে হয়। এইখনে হৈছে দিখৌ নদী। আপোনালোকক দিখৌ নদীখন এবাৰ দেখাই আছোঁ। আৰু এই দিখৌ নদীখনেদি আমি এতিয়া পাৰ হৈ আহিলোঁ। এতিয়া এইখনে হৈছে সেইখন আমি যিখন দেখুৱাবলৈ আহিবলৈ বিচাৰিছিলোঁ। ডক্টৰ আহিলে মানে তাকে আমি খবৰ এটা কৰোঁ আৰু গৈছোঁ ভিতৰতে সোমাই যাম। ভিতৰত আমি সুধোঁগৈ ডক্টৰ আহি পালেহি নাই। বেটাক যে লৈ আনিছিলোঁ দেখাবলৈ ডক্টৰৰ ওচৰত, কিন্তু দেখুৱাটো হ'ল। আৰু ডক্টৰে ক'লে তাৰ 6.5-7 ইমানমান বয়সতে দাঁতবিলাক সৰুৱাব পৰা হ'ব। এতিয়া বৰ্তমান হোৱা নাই, সৰুৱাব। তাৰ বয়স 5 বছৰ হৈছে। গতিকেলৈ আপোনালোকে আকৌ এবাৰ দেখাবলৈ লৈ আনিব। তাৰ বয়সটো কম হৈ থকাৰ কাৰণে আপোনালোকে এতিয়া দাঁত সৰুৱাব নালাগে। আৰু আমি ভয় খাইছিলোঁ, অন্য কথা একো নাই, দাঁতখিনি কিজানি কিনাৰেদি বেলেগ দাঁত ওলাই আহিব আৰু সি কষ্ট পাব বুলি আমি লৈ আনিছিলোঁ। আৰু এতিয়া সেই ভয়টো আমাৰ ভাগিলে। আৰু তাক এতিয়া অকণমান ফুৰাম বুলি পেলাই বাহিৰলৈ উলিয়াই আনি দল চলবিলাক দেখাম আৰু আপোনালোককো দেখাই আছোঁ। বলক দেখাই আছোঁ ভিডিঅ'টো। এইটো হৈছে দেৱীদৌল। দেৱীদৌলৰ ভিতৰলৈ আমি সোমাই যাওঁ আৰু আপোনালোককো দেখাই আছোঁ ভিতৰলৈ গৈ। বলক ভিতৰলৈ গৈ এবাৰ দেখাই আছোঁ। আৰু ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাই আছোঁ। ইয়াত কাম চলি আছে আৰু এইবিলাক ষ্ট্ৰিক লাইট দিছে, ষ্ট্ৰিক লাইটবিলাক দেখাই আছোঁ আৰু ভিতৰবিলাক দেখাই আছোঁ। ভিতৰতনো কি আছে তাকে এবাৰ দেখাম আপোনালোকক। আৰু দৌলবিলাকত চাওকচোন কিমান ধুনীয়াকৈ অংকন কৰি থৈ আছে মূৰ্তিবিলাক, আৰু দেখাই আছে আপোনালোকক। এইবিলাক মূৰ্তিবিলাক চাওকচোন এবাৰ কিমান ধুনীয়াকৈ অংকন কৰি থৈছে। কিমান বছৰ কি এনেকৈ আছে, কিমান ধুনীয়া হৈছে। দেখাই আছোঁ আপোনালোকক চাইছোঁ। আৰু ইয়াত অলপ মেৰামতি কাম চলি আছে। কাম কৰি থকাৰ বাবে ভিতৰলৈ তেনেকৈ সোমাই লৈ গৈছোঁ। আপোনালোকক দেখাই আছোঁ ভিতৰৰ পৰিৱেশ। ভিতৰত কাম চলি আছে। এইবিলাক অলপ ভাগি ছিগি গৈছে কাৰণে তেওঁলোকে অলপ মানে মেৰামতি কাম কিছুমান চলাই আছে। আৰু ভিতৰলৈ আন্ধাৰ, ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু ভিতৰলৈ সোমাই যাবলৈ ভিতৰখিনি আন্ধাৰ, সেইকাৰণে ভিতৰলৈ বিশেষ সোমাই নাযাওঁ। অলপ ইমানেই দেখাইছোঁ।
আৰু আমি প্ৰথমতে যিটো দল দেখাইছিলোঁ সেইটো হৈছে দেৱী দল, আৰু দেৱী দলৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি আপোনালোকক এতিয়া দেখাই আছোঁ শিৱদৌল। এতিয়া ভিতৰলৈ সোমাই যাবলৈ বিচাৰিছোঁ, কিন্তু ভিতৰখিনি বৰ আন্ধাৰ যেন দেখিছোঁ। ভিতৰলৈ কিমানটো পাৰোঁ সোমাই যাওঁ। আৰু ভিতৰৰ এই গেটখন বন্ধ কৰি ৰাখিছে, মানুহ নাই, গতিকে সেইকাৰণে বন্ধ কৰি ৰাখিছে নেকি। আৰু কেতিয়াবা যদি আমি আকৌ আহোঁ আৰু ভিতৰৰ পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বাহিৰ আৰু দলৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই হনুমান মন্দিৰ পালোঁ। হনুমান মন্দিৰৰ বাহিৰৰ পৰাই আমি সেৱাভাগ ল'লোঁ, কাৰণ গেট বন্ধ আছে। হনুমান মন্দিৰৰ গেট বন্ধ থকাৰ কাৰণে আমি বাহিৰৰ পৰাই সেৱাভাগ ল'লোঁ। সেৱাভাগ লৈ পেলাই এতিয়া ঘৰৰ মুখে গৈ আছোঁ। ধুনীয়াকৈ কুঁহিয়াৰ ৰস খাই লৈছোঁ। গৰমটো বেছি পৰিছে, সেইকাৰণে কুঁহিয়াৰ ৰস অলপ খাই লৈছোঁ। লোৱা কুঁহিয়াৰ ৰস লোৱা, আৰু এগিলাচ ময়ো খাই লওঁ। বেটাই কি খাবা? বেটা তুমি কি খাবা? কুঁহিয়াৰ ৰস খাই লোৱা, গৰমটো বহুত বেছি আছে। ময়ো খাই লওঁ। কুঁহিয়াৰ ৰস খালে ভাল গৰমৰ কাৰণে। গৰমটো বেছি হৈছে কাৰণে অলপ কুঁহিয়াৰ ৰস খাই লৈছোঁ। কুঁহিয়াৰ ৰস আৰু গৰমটো বেছি হৈছে, বেছি হোৱাৰ কাৰণে দুটামান আইচক্ৰীম খাই লৈছোঁ। বেটাই লৈছে এইটো আইচক্ৰীম, লৈ লোৱা। আৰু আমিও এটা এইটো আইচক্ৰীম লৈ লৈছোঁ। আইচক্ৰীম খাই দিম, গৰমটো বেছি হৈছে যে অলপ কুঁহিয়াৰ ৰস খালোঁ। কুঁহিয়াৰ খোৱাৰ পিছত অলপ আইচক্ৰীম খাওঁ।